সোমবাৰে মানে যোৱা মৰ্ণিং 5:40 দেউতাই আমাক দুইজনকে থৈ গ'ল। ইমান বেছি বেয়া লাগিছে, বিহু বুলি নিজৰ জন্ম ঘৰখনতো, কিন্তু কোনোবা ফালে অলপ এক্সাইটমেণ্টো আছে। নতুন যিহেতু এইবাৰ বিয়াৰ পিছত নতুন হ'ব মাঘৰ বিহু, গতিকে চাওঁচোন কেনেকুৱা আয়োজন হয়। কান্দি কান্দি একদম পুৰা নাক ৰঙা পৰি গৈছে। ইমান ধুনীয়া লাগিছে ছানৰাইজটো, ৱাও। এতিয়া বাছৰ পৰা নামিছোঁ আমি, যাৰ যি লাগে আৰু এমাৰ্জেঞ্চি 1 নম্বৰ 2 নম্বৰ হাগা মোটা বমি যি লাগে কৰি ল'ব পাৰে। আপোনালোকে যোৱাকালিৰ পৰা মোক এইটো ড্ৰেছতে দেখিছে নাই কওকচোন, কাৰণ কিয় এইটো ড্ৰেছ মই তাৰমানে ধুব লাগিব গৈ কিনে, আৰু ড্ৰেছটো পাতল যে ধুবৰ কাৰণে ভাল হ'ব এইটো কাৰণে। এতিয়া আমি আমনিত ৰখিছোঁ। এইখন কি হোটেল? নীলকণ্ঠ। আমনিৰ নীলকণ্ঠ হোটেলত ৰখিছোঁ। এতিয়া ধুনীয়াকৈ চাহ খাবলৈ ৰখাইছে। ৰেষ্টুৰেণ্টখনৰ বাহিৰত ইমান ধুনীয়াকৈ নাৰ্চাৰী খুলি থৈ দিছে বাৰু। এতিয়া আমি পালোঁ, কলীয়াভোমোৰা ব্ৰিজ পাৰ হ'লোঁ মানে ঘৰ পালোঁৱে আৰু, নামিবৰ হ'ল আৰু এতিয়া। একদম পূৰা বেডিং পত্ৰ, একদম পূৰা মানে 2-3 মাহৰ বেডিং পত্ৰ আৰু পূৰাপূৰি 10টা বাজিলে, পূৰা 10টা, 4 ঘণ্টা। ষ্টাৰ্ট দিছিলে 6:15 ষ্টাৰ্ট দিছিলে, 10টা বাজিলে আহি পালোঁ। ইমান মানে দূৰ ট্ৰেভেল কৰি তাহাঁতৰ ভাগৰ, তাতে আকৌ আগদিনাখনে ঘৰত এনেকৈ পিঠা পনা বনোৱা, পিছদিনাখনে 3:30-4টা বজাতে উঠি গা পা ধুই 6:15 বাছ ধৰিবলগীয়া হৈছে। উৰুকাৰ দিনাখনে যিহেতু আমি গোটেইখিনি আয়োজন কৰিম পিঠা লাড়ুৰ, গতিকে লাড়ুৰ কাৰণে আৰু পিঠাৰ কাৰণে নাৰিকলখিনি ভণ্টিয়ে ৰুকি আছে। আৰু জমনি কথা এটা ক'ব, আমি যিহেতু আহিম গতিকে তাইক ভাত বনাবলৈকে দিয়া হৈছিলে, তাই ভাত বনাইছিলে, কিন্তু ভাত কেনেকৈ বনালে, তাই চাউলখিনি 3 টেমা দি কেনে পানী অলপমান দি কেনে গোটেইখিনি জ্বলাই পেলালে, তাৰপিছত গোটেই চাউল হৈ আছে। তো সেনেকুৱা আৰু, পিছত আকৌ ঠাণ্ডা ভাত খাবলগীয়া হ'ল। এতিয়া সেনেকৈ ৰাতি হ'ল, ভাত চাত খাই উঠি কেনে ৰাতি খোৱাৰ টাইমত মা আৰু মই ধুনীয়াকৈ যিখিনি তেল পিঠা আছে, তেল পিঠাৰ কাৰণে যিটো মানে মিশ্ৰণ বনাই থ'ব লাগে, সেইটো আগতীয়াকৈ ৰাতি বনাই থৈছোঁ মা আৰু মই মিলি কেনে, আৰু পিছদিনাখন মানে উৰুকাৰ দিনাখনে তেল পিঠাখিনি বনাম। আৰু যি হ'ল যি নাই, বহুত বেছি ভাগৰ লাগিছে, আগৰ ভিডিঅ'বোৰ আহি আছে, চ' চাই থাকিব, বাই।